আজি নাতিনী ইচিতাৰ অনুৰোধত সত্যম শিৱম সুন্দৰমৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ আৰু আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ আইতা, মই কথা এটা সুধো নি? সোধা। আইতা, সত্যম শিৱম সুন্দৰম মানে কিনো? সত্যম শিৱম সুন্দৰম এটা সংস্কৃত ভাষাৰ বাক্য। ইয়াক এটা মহান বাক্য বুলিও ক'ব পাৰি। কিয় সুধিলে কোৱাচোন? মই ফুৰিবলৈ গ'লে ফটো দেখিছোঁ আৰু ফটো বন্ধাই থোৱাও দেখিছোঁ সত্যম শিৱম লিখি থোৱা। সত্যম শিৱম সুন্দৰম বুলি ভগৱানক কোৱা হয়। পৃথিৱীৰ প্ৰায়বিলাক ধৰ্মই ভগৱানক ঈশ্বৰ, আল্লাহ, গড নামে অভিহিত কৰে আৰু বেলেগ বেলেগ নামেৰে অভিহিত কৰিলেও সকলোৰে লক্ষ্য এক পৰম সত্যক জনা। কাৰণ এই পৰম সত্যৰ মাজত সত্যতা আছে, শক্তি আছে, যি আমাক জ্ঞান দিয়ে, জ্ঞান আছে। এই সত্য আমাৰ কাৰণে মংগলজনক, কল্যাণকাৰী, শুভ আৰু সুন্দৰতাত সৰ্বশ্ৰেষ্ঠ। আইতা, সত্যম শিৱম সুন্দৰম গোটেই ৱৰ্ডটো মোক বেলেগ বেলেগকৈ বুজাই দিব পাৰিবা নি? শুনা তেনেহ'লে। সত্য মানে ভগৱান, ভগৱান সত্য। এই পৃথিৱীখন বিনাশী, কিন্তু ঈশ্বৰ, আল্লাহ, গড বা ভগৱান আমাৰ কাৰণে সত্য। আমি তেখেতক উপলব্ধি কৰোঁ, অনুভৱ কৰোঁ, চকুৰে কিন্তু দেখা নাই। কাৰণ ভগৱান হ'ল অব্যক্ত, তেখেত ব্যক্ত নহয়। ভগৱান নিৰাকাৰ, চকুৰে আমি নেদেখোঁ। ভগৱান অবিনাশী, ভগৱানৰ বিনাশ নাই। আমি তোমাৰ কথা বাদেই, আমি সৰুৰে পৰা ভগৱানৰ নাম শুনি আছোঁ। সেই ভগৱান আমি যেনেকৈ শুনিছিলোঁ তেনেকৈ আমাৰ মা দেউতাই শুনিছিলে, তেখেতৰ পূৰ্বপুৰুষসকলে শুনিছিলে। ভগৱান একেই থাকে, যুগৰ পৰিৱৰ্তন হয়, কিন্তু ভগৱানৰ কোনো পৰিৱৰ্তন নহয়। ভগৱান বৰ্তমানো একে, আগতেও একে আছিল আৰু ভৱিষ্যতলৈও একেই থাকিব। তোমাক এটা কথা কওঁ, তুমি আকাশখন দেখিলে কিবা কোনে আকাশখন সৃষ্টি কৰিছিল মনলৈ নাহেনে? আইতা, আহে। সেইদৰে চন্দ্ৰ, সূৰ্য, পৃথিৱী, আকাশ এইবিলাক দেখিলে আমাৰ ভগৱানৰ সৃষ্টিলৈ মনত পৰে। এই সকলোবিলাক সত্য। চন্দ্ৰও আগৰ দৰে আছে, আমি দেখাত যেনেকৈ দেখিছিলোঁ আগতে, সূৰ্যও আছে। গতিকে এই সত্যৰ সৃষ্টিকৰ্তা এজন বুলি আমি উপলব্ধি কৰোঁ। যেনেকৈ মানুহৰ আত্মাটো সত্য, কিন্তু শৰীৰটো বিনাশী। আত্মা অব্যক্ত, চকুৰে দেখা নাযায়, নিৰাকাৰী আৰু অবিনাশী। আত্মাৰ কেতিয়াও জনম মৰণ নাই। সেইদৰে মানুহৰ মৃত্যু চিৰসত্য। এই সকলোবিলাকতে সত্যতা আছে। ঈশ্বৰীয় জ্ঞান আহৰণ কৰিলে আমি এই সত্যৰ বিষয়ে জানিব পাৰিম। বিশ্বৰ সকলো ধৰ্মই এক পৰম সত্যক মানে। এই পৰম সত্যৰ ওচৰত আন সকলোবিলাক নিষ্পপ। সেইদৰে শিৱ শব্দৰ অৰ্থ অভিধানত কল্যাণকাৰী বুলি আছে। শিৱম শব্দ শিৱ শব্দৰ পৰা আহিছে। শিৱ শব্দ হ'ল আমাৰ কাৰণে শুভ। সত্যৰ লগত জড়িত এই শব্দই সকলোকে শুভই বুজায়। সত্যই শুভ, সত্যই কল্যাণকাৰী, সত্যই মংগল। সত্য আৰু শুভ শব্দৰ মাজত এক সংযোগ আছে। আমি দেখিছোঁ ভগৱান সত্য, ভগৱানে এই গোটেই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছে, নদ নদী, পৰ্বত পাহাৰ আদি সৃষ্টি কৰিছে। ভগৱানৰ কাৰণে আমি সূৰ্যৰ পৰা তাপ পাইছোঁ, আকাশৰ পৰা আমি আনন্দ অনুভৱ কৰিছোঁ, আৰু গোটেই পৃথিৱীত থকা নদ নদীবিলাকে আমাক কি দিছে? আমাক জীয়াই থাকিবলৈ সমল যোগাইছে। গতিকে ভগৱান আমাৰ কাৰণে কল্যাণকাৰী। ভগৱান নোহোৱাহেঁতেন আমি হয়তো এইবিলাক বস্তু নাপালোহেঁতেন। সেইদৰে সুন্দৰম হ'ল এক স্বৰ্গীয় অনুভূতি। স্বৰ্গীয় বুলি এইকাৰণেই মই তোমাক কৈছোঁ যে যি অনুভূতি আমি সৰ্বসাধাৰণে অনুভৱ কৰিব নোৱাৰোঁ, এই অনুভূতি আমি অনুভৱ কৰিব পাৰোঁ শিল্পকলাত, বিশেষকৈ ছবি অঁকাত, নৃত্যত বা বিভিন্ন ধৰণৰ
প্ৰকৃতিৰ বস্তুত গছ লতা চৰাই চিৰিকটি আদিৰ মাজত এই সৌন্দৰ্য সোমাই আছে আৰু আমাৰ জীৱনতো সৌন্দৰ্য আছে, আমাৰ মনতো সৌন্দৰ্য আছে। এইবিলাক আমি অনুভৱে কৰিব পাৰোঁ। ভগৱানে এই গোটেই বিশ্বব্ৰহ্মাণ্ড ৰচনা কৰিছে আৰু তেওঁৰ ৰচনাত সকলোতে সৌন্দৰ্য আছে। আকাশলৈ চোৱা তোমাৰ কেনে লাগে, পৰ্বতত চোৱা, নদীৰ কুলু কুলু ধ্বনি, সাগৰৰ ঢৌ, এইবিলাক সকলোতে সৌন্দৰ্য সোমাই আছে। গতিকে ইমান সৌন্দৰ্যৰে বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰা এজন আছে যিজনক আমি সুন্দৰম বুলি ক'ব পাৰোঁ। ভগৱান সত্য, তেওঁ সুন্দৰ, তেওঁ কল্যাণকাৰী। আমাৰ কাৰণে ভগৱানে ইমানখিনিয়ে বস্তু দিছে, আমাৰ কাৰণে যিবিলাক তেওঁ দিছে সেইখিনি লৈ আমি আনন্দিত হৈ থাকোঁ। আমি এই বস্তুবিলাকে আমাৰ জীৱনটো ভৰাই তোলোঁ, আমাক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে। গতিকে এই সকলোৰে গৰাকীজন নিশ্চয় বা সকলোতে তেওঁৰ বিৰাজমান এই সৰ্বশক্তিমানজন সত্য, আমাৰ কাৰণে তেওঁ কল্যাণকাৰী, শুভ আৰু তেওঁ মংগলজনক, আৰু তেওঁৰ সুন্দৰতাৰ তুলনা নাই। সেইকাৰণে ভগৱানক কোৱা হয় সত্যম শিৱম সুন্দৰম বুলি। আইতা, আমিও সত্যম শিৱম সুন্দৰমৰ নিচিনা হ'ব পাৰিমনে? পাৰিবা বুলি মই ক'ব খোজোঁ, কাৰণ সত্যম শিৱম সুন্দৰৰ নিচিনা হ'বলৈ আমাৰ সাধনা লাগিব। ধৰা এজন লোক বা এজনী ছোৱালী দেখিবলৈ বৰ ধুনীয়া, কিন্তু তেওঁৰ মনটোতো বেয়া হ'বও পাৰে। তেওঁৰ মনত কি ভাবিছে, কেনেকুৱা কথা ভাবিছে সেইটোতো আমি নাজানো। কিন্তু ভগৱান সত্য, সুন্দৰ। ভগৱানৰ যি সত্যতা, আমাৰ মানুহৰ মাজৰ যি সুন্দৰতা, সেই সত্যতা নাথাকিবও পাৰে। আৰু সত্যতাৰ লগে লগে সুন্দৰতা আৰু মংগলজনক কথাটো আহে। আমি লোকৰ বেয়া চৰ্চা কৰোঁ, লোকৰ বেয়াটো ভাবোঁ বা নিজে কিছুমান বেয়া কাম কৰোঁ। গতিকে আমি বিশ্বৰ কাৰণে কল্যাণকাৰী হ'ব নোৱাৰোঁ। এই তিনিটা গুণ থাকিবলৈ হ'লে আমি মহাত্মা হ'ব লাগিব। আমি দেখিছোঁ কিছু লোক সত্যতাৰ পথত চলে। সত্যতাৰ পথত যিজন চলে তেওঁৰ জয় অনিবাৰ্য, কাৰণ সত্যতাৰ শক্তি অধিক। সত্যতাৰ পথত চলাজন অবিচলিত, নিৰ্ভীক, নিৰহংকাৰী। তেওঁ আত্মিক শক্তিও অতি বেছি। সময়ৰ পৰিস্থিতিৰ সলনি হয়, কিন্তু তেওঁ সলনি নহয়। তেওঁৰ দৃষ্টিভংগী সুন্দৰ। সেই সত্যপথত চলিবলৈ হ'লে আমি নিজক উপযুক্ত কৰি ল'ব লাগিব। আমাৰ সাধনা লাগিব, আমাৰ জ্ঞান লাগিব। আমি আমাৰ দৃষ্টিভংগী সুন্দৰ কৰিব লাগিব আৰু আমাৰ মনো পৰিষ্কাৰ কৰিব লাগিব। মন আৰু দৃষ্টিভংগীৰ মাজত যেতিয়া সমতা হ'ব বা সুন্দৰ হৈ পৰিব, তেতিয়াহে আমি সেই সত্যক উপলব্ধি কৰিব পাৰিম আৰু নিজেও সত্যতাৰ মাজত চলিব পাৰিম। আমি দেখিছোঁ বজাৰত আমি দামী দামী বস্তু কিনো, ঘৰলৈ আনো, আমাৰ মনত ভাল লাগে। আমি প্ৰথমে বস্তু দেখি আকৰ্ষিত হওঁ, কিন্তু সেই বস্তুখিনি যেতিয়া আমাৰ ঘৰ ভৰাই তোলে, তাৰপিছত যেতিয়া আমাৰ জীৱনলৈ অশান্তি, সমস্যা, নানা দুৰ্যোগ আহে, তেতিয়া আমাক সেই বস্তুৰ সুন্দৰতাই আমাক আকৰ্ষণ কৰিব নোৱাৰে। গম পাইছা নাই? পাইছোঁ আইতা। কিন্তু আমাক লাগে কি আমাৰ মনৰ সুন্দৰতা, মনৰ শান্তি। মনত আমাৰ অশান্ত মনে এই বস্তুবিলাকৰ সৌন্দৰ্য উপলব্ধি কৰিব নোৱাৰে। আমাৰ মন যদি শান্তিত থাকে, আমি যদি সত্যতাত থাকোঁ, আমি যদি আনৰ কল্যাণৰ কাৰণে চিন্তা কৰোঁ, তেতিয়া আমি এই বিশ্বৰ সৌন্দৰ্য, মানৱ জীৱনৰ সৌন্দৰ্য উপলব্ধি কৰিব পাৰিম। সত্য সুন্দৰ, সত্যই কল্যাণকাৰী। সত্যতাত থকাজন সদায় নিৰ্ভীক হয় আৰু তেওঁ সদায় আনন্দৰে জীৱন পাৰ কৰে। আমি যদি ভগৱানক আমাৰ সংগী হিচাপে লওঁ,
ধৰচোন আমি উঠোঁতে বহোঁতে খাওঁতে শুওঁতে যদি ভগৱানক মনত পেলাওঁ, ভগৱানৰ যিবিলাক গুণ সেইবিলাক আমি ধাৰণ কৰোঁ, আমি তেওঁক সংগী হিচাপে ল'লে, কাৰণ সত্যক আমি সংগী হিচাপে লওঁ, তেতিয়া আমাৰ জীৱনলৈ সত্যতা আহিব। আমি ভগৱানৰ গুণবিলাক আহৰণ কৰিবলৈ হ'লে আনৰ কাৰণে, আনৰ কল্যাণৰ হকে আমি চিন্তা কৰিব লাগিব। আমাৰ মন সুন্দৰ হ'ব লাগিব। তেতিয়া আমি তুমি কোৱাৰ দৰে আমি সত্য শিৱ সুন্দৰক আমি আমাৰ নিজৰ মাজত অনুভৱ কৰিব পাৰিম, উপলব্ধি কৰিব পাৰিম। আমাৰ জীৱনটো আমি পোহৰ কৰি তুলিব পাৰিম। আৰু মানৱ জীৱনত আমাৰ যিমানবিলাক সমস্যা আহে, হতাশা আহে, নিৰাশা আহে, জীৱনলৈ দুৰ্যোগ আহে, সেই দুৰ্যোগবিলাক আমাৰ লগত যদি আমাৰ সংগী সত্য থাকে, সত্য হ'ল ভগৱান, ঈশ্বৰেই সত্য, সত্যই ভগৱান, আমাৰ লগত যদি সত্য থাকে, তেতিয়া আমাৰ সংগী যদি সত্য হয়, আমি কালৈ ভয় কৰিম, বা আমি আমাৰ যিবিলাক চিন্তা বিচাৰধাৰা আমাৰ সকলোবিলাক সত্য হ'ব, কল্যাণকৰ হ'ব, আৰু সুন্দৰতাৰ মাজত আমি জীৱনটো অতিবাহিত কৰিব পাৰিম। জীৱনলৈ অহা সমস্যাবিলাক আমি হেলা ৰঙে জয় কৰিব পাৰিম। বুজিলেনে এতিয়া? বুজিলোঁ আইতা। ধন্যবাদ আইতা, তুমি মোক নজনা কথা কেইটামান শিকোৱাৰ কাৰণে। এতিয়া মই বহুত কথা শিকিব পালোঁ তোমাৰ পৰা। ভাল লাগিল তুমি প্ৰশ্নকেইটা সোধাৰ কাৰণে। এতিয়া আমি আমাৰ ফালৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।